বহুত সোনকালে অহাৰ কাৰণে শুই আছে বৰ্তমান। তো এনেকুৱাই কিছুমান So good morning from Guwahati and welcome to my YouTube channel. ৰাতিপুৱা বহুত সোনকালে অহাৰ কাৰণে কোনো ব্লগ বনাব নোৱাৰিলোঁ, তো সেইকাৰণে এতিয়াৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ গুৱাহাটীৰ পৰা। গুৱাহাটীত আহিছিলোঁ এটা বিশেষ এটা কামত। এইটো মানে কি গুৱাহাটী HDFC বেংকৰ মানে যোনটো ক্ৰেডিট কাৰ্ডৰ যোনটো মানে হেড অফিচ হয় তাতে গৈছিলোঁ। অলপমান ক্ৰেডিট কাৰ্ডৰ প্ৰব্লেম হৈছিলে, চ' সেইকাৰণে গ'লোঁ। তাৰপিছত শ্বুট কৰিব নোৱাৰিলোঁ, মানে শ্বুট কৰিব পৰা নাই মানে কি অলপমান কাজিন আহিছিল মোৰ, চ' সিহঁতৰ লগত বহুত দিন দেখা পোৱা নাই কাৰণে কথা পাতোঁতে চ' পাহৰি যোৱাৰ নিচিনাও নহয়, মানে কি হ'ল ক'ব নোৱাৰিলোঁ। তাৰপিছত আহিলোঁ হোটেলত ভাত খাবলৈ, ভোক লাগিছিল, ত' সেইখিনিত অকণমান সময় শ্বুট কৰিছিলোঁ আৰু তেনেকৈ কৰা নাই। কাৰণ আগতে যেতিয়া মই গুৱাহাটী গৈছিলোঁ, গুৱাহাটী যাওঁতে মই অলপ মই গুৱাহাটী ব্লগ বনাইছিলোঁ, ব্লগ দেখুৱাইছিলোঁ। এণ্ড তাৰপিছত ভাবিছোঁ আকৌ সেই একেখিনি ঠাইলৈ গৈছোঁ, চ' একেখিনি ঠাইকে আকৌ দেখুৱাম, বৰিং হৈ যাব। ত' সেইকাৰণে ভাবিছিলোঁ মানে কি সেইখিনি শ্বুট নকৰোঁ। চ' এতিয়া ভাবিছোঁ এই ভিডিঅ'খিনি আকৌ মানে এড কৰি এডিটিং কৰি চ' আপলোড দিম, চ' চাই থাকক। ত' বিয়া পতাৰ পিছত মানুহৰ অৱস্থা কি হয় দেখিছেই। শুই আছে বৰ্তমান। ত' এনেকুৱাই কিছুমান অৱস্থা হয়। আৰু মোৰ অৱস্থা দেখিছে, দাড়ি চাড়ি লৈ পেলাই একদম পূৰা মানে বিয়া পতাৰ পিছৰ কথা কৈ আছোঁ নহয়, বিয়া পতাৰ পিছত অৱস্থা দেখিছে কি হয় সেইটো চবে জানেই। যদি যোনে নাজানে বিয়াখন পাতি লওক। এণ্ড তাৰপিছত বাপ বনাৰ প্ৰথম খুব ফূৰ্তি, তাৰপিছত এইটো কণ্ডিশ্যন। 1 ঘণ্টা ধৰি লৈ আছোঁ, বৰ্তমান এতিয়ালৈকে খোৱা নাই। কণ্টেণ্ট এতিয়ালৈকে বিচৰা নাই, ডেইলি ব্লগ বুলিয়ে ক'ব পাৰি, ডেইলি ৱাইজ ব্লগ। এণ্ড এতিয়ালৈকে মানে কি ক'তো ওলোৱা নাই, মানে ওলাব নাপায়, আমাৰ কিছুমান নিয়ম চিয়ম থাকে। ত' কালি পৰহিৰ পৰা মই কণ্টিনিউ ভিডিঅ' আপলোড কৰি থাকিম, নতুন ভিডিঅ' আহি আছে। ত' আজি মানে কি এটা ৰিভিউ দেখুৱাম। ৰিভিউ মানে কি, ৰিভিউ নহয় মানে কিছুমান ভিডিঅ' শ্বুট কৰিছিলোঁ বাট সেইবোৰ মই আপলোড দিয়া নাছিলোঁ, কাৰণ ক'ৰবাত হয়তো মিলা নাছিলে বা কিবা আছিলে। ত' এইবিলাক বস্তুৱে মানে কি আকৌ মানে ভাবিছোঁ কি এইটোকে এবাৰ আপলোড কৰিম, অলপমান এডিটিং কৰি। চাই থাকিব ভিডিঅ'টো। এণ্ড ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আৰু কেইদিনমান পিছৰ পৰা আহি আছে ধাচু ব্লগ। চ' এতিয়া বৰ্তমান ফ্ৰেছ হৈ আহোঁ। চ' ফ্ৰেছ হৈ অহাৰ পিছত লগ পাই আছোঁ। তাৰপিছত চাওঁ কিমানখিনি আগুৱাব পাৰোঁ। ক'লোঁ মানে কিনো আগুৱাম, পুৰণা ভিডিঅ'খিনিকে আকৌ দেখুৱাম, যোনখিনি মই আগতে কৈছিলোঁ যে গুৱাহাটীৰ পৰা যোনটো ব্লগ ষ্টাৰ্ট হৈছিলে, কিন্তু গুৱাহাটীৰ ব্লগটো মই দিব নোৱাৰিলোঁ। দিব নোৱাৰাৰ কাৰণ কৈছোঁৱে আগতে। চ' তেনেকুৱা কিছুমান হয়, ট্ৰেইনত যোৱা কিছুমান শ্বুট কৰিছিলোঁ, ষ্টেচনৰ কিবা শ্বুট কৰিছিলোঁ, এণ্ড ধাবাত সোমাই ভাত খোৱা, তেনেকুৱা কিবাকিবি শ্বুট কৰিছিলোঁ। চ' সেইবোৰকে চাওক এণ্ড চাই থাকক। ভাত খালোঁ বৰ্তমান, ভাত খাই পেলাই পেট নভৰিলে, তো ভাত বোলে কমি গ'ল। আমি ইমানেই খাইছোঁ ভাত, তো ভাতৰ মানে কি ভাত বোলে সিহঁতক বনাব লাগিব আকৌ। তো বৰ্তমান লৈছোঁ ৰুটি আৰু অথনি মটন খাইছিলোঁ, বাট মটন শেষ, এতিয়া লৈছোঁ চিকেন। চ'
সামথিং মানে কি অলপ এক্সট্ৰা খাব লাগে। চ' এতিয়া বৰ্তমান ৰুটি এণ্ড চিকেন ফ্ৰাই কৰিম। তামোল এখন দিব। বৰ্তমান খাই বৈ ওলালোঁ এণ্ড এতিয়া খাওঁ এখন তামোল খোৱাৰ পিছত মোৰ ট্ৰেইন আছে 3:45। চ' তামোলখন খাই চিধা ষ্টেচনত যাওঁ।